নমস্কাৰ, মই জোনমণি বসুৱে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল JD Vlogsলৈ আমন্ত্ৰণ জনাইছোঁ। মই ভ্লগছ বনাম বুলি ভাবিছোঁ আপোনালোকৰ বাবে। কিছুমান ভ্লগছ দিম বুলি ভাবিছোঁ বা কিছুমান ৰেচিপি দিম বুলি ভাবিছোঁ। মানে মোৰ ফ্ৰেণ্ডছবিলাকে বা আমাৰ ফেমিলি মেম্বাৰবিলাকে কৈ থাকে ঘৰৰ যে মানে কি ঘৰততো এনেই থাক, কিনো কৰিবি, কিছুমান ভ্লগছে বনা বা কিছুমান এনেই ইউটিউবটো চাই থকাতকৈ নিজেও কিবা এটা কৰ। মানুহক অলপ কিবা নজনা কথা যদি জনাব পৰা জনা বা কিছুমান এনেই আৰু ঠাইবিলাক যিবিলাক ঠাই দেখাব পাৰা এনেকুৱা কিছুমান ঠাই দেখুওৱা মানে ক'লে বা কি কৰা দিনটোত কি নকৰে এনেকৈ ভিডিঅ' বনাই। ময়ো ভাবিলোঁ হয় এনেইতো ঘৰত মই এনেই থকাতকৈ কিছুমান ভিডিঅ' বনাওঁ আপোনালোকৰ লগতে অলপ কথা পাতোঁ, সেই বুলি ভাবি কিনে মই ইউটিউব চেনেলটো খুলি ল'লোঁ। হ'লে এইটো ভিডিঅ'ত মই মানে কিছুমান ভ্লগছ আপলোড কৰিম, ক্ষমা কৰিব মই মানে ভালদৰে কেমেৰাৰ আগত আহিলে মোৰ অলপ লাজ লাগি যায়, মই ভালদৰে কথা ক'ব নোৱাৰোঁ। লাহে লাহে বাৰু অভ্যাস হ'ব, আপোনালোকে মৰম সঁহাৰি দি যাব, এনেকৈ বাৰু অভ্যাস হৈ যাব। সেইবুলি মই আপোনালোকক যিমান পাৰোঁ সিমান মানে কি ভাল ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম। তাৰপিছত আৰু কিছুমান ৰেচিপি এনেকুৱা টাইপ বস্তু দিবৰ কাৰণে চেষ্টা কৰিম যিটো আপোনালোকে চাই ভাল পাব বা আপোনালোকেও মোক কিবা এটা ক'ব পাৰিব যে মানে কি এইটো বস্তু ভাল লাগিছে বনাব, এনেকুৱা কিবা কিবি এডি কৰিব বুলি ভাবিছোঁ। আৰু সেইটো ভিডিঅ'ত মই বিশেষ তেনেকুৱা একো ক'বলগীয়া নাই, মানে এইটো জাষ্ট মোৰ ইণ্ট্ৰ'টো দিবৰ কাৰণেহে ভিডিঅ'টো বনাইছোঁ। হ'লে আশা কৰোঁ আপোনালোক সকলোৱে মোৰ ভিডিঅ'বিলাক আঁকোৱালি ল'ব, আপোনালোকৰ মৰম আশীৰ্বাদ জনাব, এয়াই মই কামনা কৰিলোঁ। বাকী আৰু এনেকুৱা একো ক'বলগীয়া নাই। বাকী মই যিবিলাক ভ্লগ দিওঁ সেইবিলাক চাই থাকিব বা কিছুমান শ্বৰ্ট ভিডিঅ' দিলে সেইবিলাক চাব, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।